हे गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু আজি হল মাঘ বিহু কালি উৰুকা গল আজি মাঘৰ প্ৰথমটো দিন আৰু এতিয়া আমি নেহৰুবালিলৈ গৈছো তাত কি কি সজাইছে কেনেকুৱা আপোনালোকক সকলোখিনি দেখাম মেজি ঘৰ সব বনাইছে গোটেইখিনি দেখাম কালি মই ইমানটা সময় নাপোৱাৰ কাৰণে ব্লগ বনাব নোৱাৰিলো সো আজি যাও দেখামগৈ আৰু মোৰ লগত আছে ৰাকিবুল আৰু আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা মাঘ বিহুৰ বহুত বহুত বেছি শুভেচ্ছা থাকিল সো এতিয়া যাও নগাঁও নেহৰুবালি যাও কি কি হৈছে তেনেকুৱা কি কি এই লাইট মাৰি ৰাখিও কি মানে লাইট মাৰি আছে মানে আমাৰ আন্ধাৰ ন সেইকাৰণে সো যাও দেখাব আপোনালোকক বেছি যোগাৰ চলি আছে जाम लगी वाह भीड़ सोना ओ भाई इमान बेसी भीड़ इमान बेसी भीड़ या घुमाई जाओ अपना देखा ओके गाइज इफाले आम सोमाई और इफाले स्टेज तो पूरा धुनिया हेरी करा शाक पाचली ভিৰ হ'ব বুলি ভাবিছিলা নে নাই নাই ভাবাই নাছিল ইমান বেছি ভিৰ হ'ব বুলি তাতে আগৰ মেলাখন আছে আমাৰ আগৰ মেলাখন আছে এতিয়ালে ভাঙা বহুতে ভাবিছে 5 তাৰিখে মেলাখন ভাঙি দিলে নেকি বাট ভাঙা নাই পুৰা কম্বাইন কৰি আগৰ মেলাখিনি মেলাই আৰু কিন্তু মেলাই ন এন্ট্ৰি ফিজ গাই গ'ল মেলা এন্ট্ৰি ফিজ গাই গ'ল তাত নহয় কিন্তু কিবা গেম চলিছে কিন্তু মেলাত ভিডিঅ' বনাইছিলোঁ সেইদিনাখন আহি হা দেখি নতুনখিনি আহিছে নাই নেকি আগতে আহিছিল চাৰাংগ কি খবৰ ভাল চকুটো দিবা আকৌ চকুটো দিবা মানে কি হ'ল সেই চাইডে মেলাখিনি আছে আৰু এই চাইডে মানে বিহুখিনি আহিছে বিহুৰ বজাৰখিনি আহিছে আৰু তো এতিয়া অকল আপোনালোকক বিহুখিনি দেখা মেলাখিনিতো সেইদিনাখন দেখালোঁ মেলা ভিডিঅ'টো চাব পাৰে মেলাখিনি কমেণ্ট পিনত থাকিব মেলা ভিডিঅ'টো চাব পাৰে সৰু থাকোঁতে এইবিলাক খেলনা দেখি পাগলা হৈ যায় ভাই এইটো কিমান হ'ব এইখিনি নতুনকৈ আহিছে আৰু এইখিনি গোটেইখিনি মেলা হয় এইখিনি হেৰি হয় কণ্টেণ্টৰ কাৰণে চব কৰিম ভাই এইফালে ঝুমকা আছে আপোনালোকে কাৰোবাৰ কাৰণে ল'লে ল'ব পাৰে হেল্ল' গাইজ কাৰ কাৰণে লৈ আছা ৱাহ ৱাহ এইখিনি ভাল লাগিছে ফুলবিলাক আছে মানে গ্ৰীণ বস্তু য'তে থাকে তাতে ভাল লাগে আপোনাৰ নি কিমানকৈ কোনটো কিমানকৈ কোনটো কিমানকৈ হ্যাঁ
নিউজ লাইভ নিউজত দিম। हेलो गाइस हेलो गाइस वीडियो बना এইফালে চুৱেল আৰু মিজবাউল আহি গ'ল আৰু এইফালে আছে আমাৰ অসমৰ সন্মান গামোচা আৰু জাপি। গাইজ এবাৰ ভিৰ চাওক না, ভিৰ কেনেকুৱা ভিৰ, মা কচম বহুত বেছি ভিৰ হৈ গৈছে, মানে প্ৰথম দিন ন সেইবাবে চাগে। আৰু গাইজ ইয়াত মানে বনৰীয়া জীৱ জন্তুৱে মানে কেনেকৈ মানে মানুহৰ গাঁৱৰ ঘৰবোৰ যেন কেনেকৈ মানে ধ্বংস কৰি দিয়ে মানে সেইবোৰ দেখুওৱা হৈছে আৰু ধুনীয়াকৈ। হাতী এটাই মানে কেনেকৈ ঘৰবোৰ ভাঙি দিছে, এটা নহয় 3টা হাতী আছে বাৰু। হাতী কি হয় অৰিজিনেল নেকি? আৰু গাইজ এইফালে এটা শিয়াল এটাও আছে, দেখিছেনে? এইটো শিয়ালটো। আৰু এইফালে এটা সৰু হাতী এটা, আৰু জংঘল টাইপ এনেকৈ টাইপ বনাইছে আৰু। বন্ধু হাই কেনেকুৱা লাগিলে কোৱা? ভালে লাগিছে, ঘূৰি আছো। আৰু ছোৱালীবোৰ চাই ধীৰে ছোৱালীবোৰ যে চাই আছিলে। দুটামান পাৰফৰ্ম দেখাওঁ ইয়াতে, মানে ষ্টেজত কি কি কৰি আছে দেখাওঁ, পিছত ঘৰলৈ যাওঁ আৰু চাহ একাপ খাম। ষ্টেজত ফ্ৰণ্টত বহি নিজকে ৰজা টাইপ ফিল হয়। VIP মানে ৰজা আৰু কি লাগে। আৰু এইফালে আমি চাহ খাবলৈ আহি গ'লোঁ, চিঙৰা চাহ পেটিছ খাই পেলাই ঘৰত যাওঁ আৰু। অ'কে গাইজ, লাষ্টবাৰৰ বাবে সকলোকে মাঘ বিহুৰ বহুত বেছি শুভেচ্ছা থাকিলে। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, অলপ হ'লেও ভাল পালে যদি লাইকটো কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, চব শ্বেয়াৰ কৰি দিব। ত' আজিলৈ বাই বাই, টেক কেয়াৰ।